গুড মৰ্ণিং এভৰিৱান। কেনে আছে আপোনালোক? আমাৰো সকলোৰে ভালেই। আজি তিনিচুকীয়াৰ বতৰটো খুব গৰম। আজি সূৰ্য দেৱতা হাই ভল্টেজত আছে। আজি বুলি নহয়, আজি 4 দিনমান ধৰি প্ৰখৰ ৰ'দ। তিনিচুকীয়াত প্ৰখৰ ৰ'দ, মানে ওলাব নোৱাৰি দিনৰ ভাগত, ইমানেই ৰ'দ। আমাৰ ঘৰৰ মেম্বাৰকেইটাকতো আপোনালোকে চিনি পায়েই। আজি অন্য দুটামান মেম্বাৰক আপোনালোকৰ লগত চিনাকি কৰি দিম। আহকচোন মোৰ লগত। এইকেইটা আমাৰ টিংখং আৰু পিংকি। সেই দূৰত থকাটো পিংকি আৰু এইটো টিংখং। আৰু এইজনী হ'ল মুগী আহিবলৈ আমাৰ বেছি দিন হোৱা নাই, 4-5-6 দিনমান হৈছেহে। তাই সৰু। আৰু এইজনী হ'ল আমাৰ চিংকি। তাই চবতকৈ ভাল। তাই উমনি লৈ বহি আছে। আজি তাইৰ পূৰা খং। এটা পোৱালি ওলাইছে, তাই চাব নিদিয়ে। চাবলৈ গ'লে মানে কামুৰি দিবলৈ লয়। পোৱালি এটা ওলাইছে, মই চাম বুলি ভাবিছিলোঁ, কিন্তু তাই আজি ওচৰলৈকে যাব নিদিয়ে। হাতখন মেলিলে খুটি দিয়াৰ নিচিনা কৰে। আমি কাইলৈ চাগে পোৱালিকেইটা দেখিবলৈ পাম। আপোনালোকক দেখুৱাম যদি ওলায়। হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল আৱাৰ ৱৰ্ল্ড থ্ৰিল ৱৰ্ল্ড। আমাৰ ৰাতিপুৱাৰ কাম বনখিনি কৰি ইতিমধ্যে আজৰি হৈছোঁ আৰু এতিয়া যাম পাকঘৰলৈ। ব'লক মোৰ লগত পাকঘৰলৈ, আজি কি বনাওঁ চাম। আজি মই বনাবলৈ লৈছোঁ ছজিনাৰ তৰকাৰী। ছজিনা খাই বাৰু কোনে কোনে ভাল পায় জনাবচোন। মই বহুত ভাল পাওঁ, মোৰ হাজবেণ্ডেও খুব ভাল পায়। এওঁ আজি বজাৰৰ পৰা লৈ আহিছে ছজিনাখিনি ইমানেই কুমলীয়া, আৰু এনেকুৱা কুমলীয়া ছজিনা খাই খুব ভাল লাগে। ছজিনাখিনি দেখি ভাবিলোঁ আজি অকণমান বেলেগ ধৰণে ছজিনা তৰকাৰী এটা বনাওঁ। আপোনালোকে চাই থাককচোন কেনেকৈ বনাওঁ। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ শেষত মই কিবা এটা বস্তু মিলাম, যিটো বস্তুৱে ছজিনাৰ তৰকাৰী সোৱাদ দুগুণ কৰিব। এয়া ছজিনাখিনি মই ধুই বাছি লৈছোঁ আৰু লগত লৈ লৈছোঁ আলু। ছজিনা বনাবলৈ প্ৰথমতে মই লৈ লৈছোঁ ডাঙৰ পিঁয়াজ এটা মিহিকৈ কুটি, আদা আৰু নহৰু পিচি লৈছোঁ, ডাঙৰ বিলাহী এটা দীঘলীয়াকৈ কাটি লৈছোঁ, জলকীয়া, ফোৰণ লৈছোঁ, এয়া অকণমান জালুক আৰু জনিগুটি, আৰু এয়া লৈছোঁ সৰিয়হখিনি পেষ্ট কৰি ল'ম। এতিয়া মই কেৰাহীত তেলখিনি গৰম কৰি লৈছোঁ, মিঠাতেল গৰম কৰি লৈছোঁ। গৰম কৰি লৈ তাত ফোৰণ দিছোঁ, কুটি লোৱা পিঁয়াজখিনি দি দিছোঁ, আৰু আজৱাইনখিনিও দি দিছোঁ। লগতে কেঁচা জলকীয়া আৰু বিলাহীও একেলগে দিয়ে দিছোঁ, আৰু জালুকৰ গুড়িখিনিও মই তেলতে দি দিছোঁ। আপোনালোকে জালুকৰ গুড়িখিনি পিছত দিলেও দিব পাৰে, কিন্তু মই তেলতে দি দিছোঁ, তেতিয়া ভাল এটা গোন্ধ ওলায়। আৰু জোখমতে জোখমতে হালধি আৰু নিমখ দি দিব। নিমখখিনি বহুতে পিছত দিয়ে, কিন্তু মই এতিয়াই দি দিছোঁ এইকাৰণে যাতে পিঁয়াজ আৰু বিলাহীখিনি ভালদৰে গলি যায়। গলি গ'লে তৰকাৰীখন থুপথুপীয়া হ'ব, খাবলৈ ভাল হ'ব। সেইকাৰণে মই নিমখটো আগতীয়াকৈ দি দিছোঁ। এতিয়া অলপ দেৰি ঢাকি থ'ম। কিছু সময় ঢাকি থোৱাৰ পিছত এয়া বিলাহী আমাৰ কোমলিছে, পিঁয়াজো কোমলি গৈছে। এতিয়া আৰু বেছি ভাজিব নালাগে, বৰ ধুনীয়া গোন্ধ এটা ওলাইছেই। এইখিনি সময়তে মই সৰিয়হখিনিও পেষ্ট কৰি লৈছোঁ। সৰিয়হখিনি এতিয়া নিদিওঁ, সৰিয়হখিনি পিছত দিম। সৰিয়হখিনি আগতে এইকাৰণেই নিদিওঁ, কাৰণ বেছি সময় ভাজিলে সৰিয়হ তিতা হয়। গতিকে আলু আৰু ছজিনাখিনি অলপ সিজাৰ পিছতহে মই সৰিয়হখিনি দিম। আৰু এইখিনিতো নৰ্মেল প্ৰচেছ, সকলোৱে এনেকৈয়ে বনায়। সৰিয়হৰ ছজিনাৰ চৰচৰি এনেকৈয়ে বনায়, কিন্তু শেষত মই এটা বিশেষ ইনগ্ৰেডিয়েণ্ট যোগ দিম ইয়াত, যিটোৱে ছজিনা তৰকাৰীখনত এটা অপূৰ্ব সোৱাদ দিব। আৰু মইনো কি মিলাম সেইখিনি চাবলৈকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক। ছজিনাখিনিৰ লগত ধুনীয়াকৈ মছলাখিনি মিক্স হৈ গৈছে, আৰু
এতিয়া সজিনাখিনি সিজালৈকে মই অলপ দেৰি ঢাকি থৈ দিম। সজিনা আৰু আলুখিনি প্ৰায় সিজিছেই। এতিয়া ইয়াত মই দি দিম সৰিয়হৰ পেষ্টখিনি। সৰিয়হ পেষ্টখিনি দিয়াৰ পিছত এতিয়া মিলাম মই সেই বিশেষ ইনগ্ৰেডিয়েণ্টখিনি। সেইখিনি হ'ল 2 চামুচ গাখীৰৰ সৰ। গাখীৰখিনি ভালদৰে উতলাই ডাঠকৈ সৰখিনি উঠাই লৈছোঁ আৰু সৰখিনি এতিয়া মিলাই দিছোঁ। প্ৰথমতে সৰিয়হখিনি দি ভালদৰে লৰাই লৈছোঁ। লৰাই লোৱাৰ পিছত গাখীৰৰ সৰ, ডাঠ সৰ 2 চামুচ দি দিছোঁ। দি পিনে ভালদৰে লৰাই দিছোঁ। এতিয়া চাওকচোন ৰংটো চাওক, ইমান ধুনীয়া এটা ক্ৰিমি কালাৰ আৰু খাবলৈও অলপ ক্ৰীম এটা ভাৱ আহে। খুব ভাল লাগে। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন। শেষত দিব, নমাবলৈ ধৰক আৰু 5 মিনিটমান পিছত নমাব পাৰিব। ঠিক তাৰ আগে মানে নমোৱাৰ 5 মিনিটমান আগত গাখীৰৰ ডাঠ সৰ 2 চামুচ দি দিব আৰু ভালদৰে লৰাই উতলিবলৈ দিব। তাৰপিছত নমাই থ'ব। এয়া ৰেডি হৈ গ'ল মোৰ সজিনাৰ তৰকাৰী। আপোনালোকে বনাই খাইছেনে বাৰু কেতিয়াবা এনেকৈ? যদি নাই খোৱা এবাৰ খাই চাব, খুব ভাল লাগে খাবলৈ। আৰু যদি ভাল লাগিলে ৰেচিপিটো তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই।